গছপুলি সকলোৰে ৰুৱে কিন্তু সংৰক্ষণৰ ক্ষেত্ৰত বহুতে হয়তো নমস্কাৰ বন্ধুসকল, মই মনুৰঞ্জন স্বাগতম জনাইছোঁ আন এটা ভিডিঅ'লৈ। আজি অলপ ব্লগটো অলপ বেলেগ ষ্টাইলৰ হ'ব। মানে আমাৰ দাদা পিংকু মহন্ত তেওঁ প্ৰকৃতিক সুৰক্ষাৰ বাবে তেওঁ অলপ বেলেগ ধৰণৰ এটা পদক্ষেপ লৈছে। তো মানুহৰ মাজত সজাগতা সৃষ্টি কৰিবৰ কাৰণে তো গছ-গছনি বনাঞ্চল ধ্বংস হৈ আছে আৰু তাৰ ফলত বায়ু প্ৰদূষণ বাঢ়ি গৈছে, বিভিন্ন ধৰণৰ সমস্যা দেখা দিছে। তাৰ কাৰণে দাদাই গৈ কাগজৰ বেনাত লিখি দিছে, অনুগ্ৰহ কৰি মোক নাকাটিব, মই জীয়াই থাকিবলৈ বিচাৰোঁ। মোক সংৰক্ষণ কৰক আৰু মোক বৃদ্ধি হ'বলৈ দিয়ক। বৰ্তমান দাদাই এয়া দেখিছে কাগজত এনেকৈ আঠা লগাই আৰম্ভণি, কাৰণ আৰম্ভণি অলপ কমৰপৰাই কৰিব লাগে। আৰু আমাৰ লগত আছে বাঁহৰ শিলা, মোকো জীয়াই থাকিবলৈ দিয়ক আৰু আপুনিও জীয়াই থাকক। তো বৰ্তমান এখন গাড়ীতে যাম, এখন দাদাৰ গাড়ী বহি ল'লোঁ। আমাৰ ঘৰৰ ওচৰৰ পৰা আৰম্ভ কৰিছোঁ। বৰ্তমান আমি 3 জেগাত মাৰিলোঁ। বৰ্তমান আমি বৰভূঞা পাই গ'লোহি। আজি মই যোৱাবাৰৰ পৰা আপোনাৰ ডালগুটিলৈকে যিবিলাক গছ আছে, গছবোৰ প্ৰতিটো এজোপা গছতে মই এনে পোষ্টাৰিং কৰিবলৈ কাৰ্যসূচী হাতত লৈছোঁ। আৰু এই কাৰ্যসূচী হাতত লোৱাৰ মূল উদ্দেশ্য হৈছে গছপুলি সকলোৱে ৰুৱে কিন্তু সংৰক্ষণৰ ক্ষেত্ৰত বহুতে হয়তো চকু নিদিয়ে। সেই হেতুকে মই সংৰক্ষণৰ কাৰণে প্ৰচেষ্টা হাতত লৈছোঁ আৰু মই লিখিছোঁ যে সেউজী বৰণি সেউজীয়া কৰিয়ে ৰাখক, মোৰ নামটো যোৱাবাৰী মৰিগাঁও অসম, ফোন নম্বৰ। তেনেকৈ সকলোৱে নিজৰ নামটো লিখক, নামটো লিখি ফোন নম্বৰ লিখি মোক ফেচবুকত টেগ কৰক। আৰু এই চেইনটো মই আগবঢ়াই দিব বিচাৰিছোঁ যাতে সকলোৰে মাজত সজাগতা সৃষ্টি হয়, যাতে সকলোৱে বুজি পায় যে পৰিৱেশ সংৰক্ষণ কৰিব লাগে, সেউজীয়া গছ গছনি সেউজীয়া হৈ থাকিবলৈ দিব লাগে। আৰু বৃক্ষ নষ্ট কৰা মানে আমাৰ জীৱ ধ্বংস।
সেই কথাটো সকলোৱে যদি বুজি পায় তাৰ কাৰণে মই এই পদক্ষেপ হাতত লৈছোঁ আৰু এই পদক্ষেপ গতানুগতিকভাৱে চলি থাকিব আৰু ৰাইজক মই অনুৰোধ জনাইছোঁ মোক বেলেগ প্ৰকাৰে সহায় কৰিব নালাগে মোৰ এই পোষ্টাৰ বেনাৰবিলাক য'ত মই আহিছোঁ তেওঁলোকে সংৰক্ষণৰ চেষ্টা কৰক যাতে তাতে দুষ্ট প্ৰকৃতিৰ লোক আহি পেলাই ছিগি নিদিয়ে আঁতৰাই নিদিয়ে তাৰ কাৰণে মই অনুৰোধ জনাইছোঁ ধন্যবাদ পাই গ'লোহি ইয়াত দাদাই বৰ্তমান পোষ্টাৰ মাৰি আছে আমাৰ লগত আছে প্ৰিয় ভাইটি আৰু গণেশ মোৰ বন্ধু আমি গোটেইকেইটা একেলগে আহিছোঁ দাদাক সহায় দিব কাৰণে দাদা বৰ্তমান বাহিৰত গৈছে আমি দাদাক Every time we say goodbye they all see that it's a lie cause we always give it বৰ্তমান আমি কাৰ্যসূচী শেষ কৰি ঘৰ মোৱা হ'লো yeah you've watched me break 1,000 times now I'm all alone cause you never show you say you will দাদাৰ ঘৰ পাই গ'লোহি you don't that's how it goes বৰ্তমান আমি আহি পাই গ'লোহি তো পিংগুদালৈ বহুত বহুত ধন্যবাদ থাকিল তেওঁৰ লগত আমাক লৈ যোৱাৰ বাবে পিংগুদা I just wanna be happy tonight